স্বাধীনতা কালৰ ভাৰতীয় ৰাজনীতি। আজি আমি এই কিতাপখনৰ 2 নম্বৰ লেচনটো অৰ্থাৎ জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ এই বিষয়লৈ আলোচনা কৰিম। এই পাঠটি তোমালোকে নিশ্চয় পঢ়িছা আৰু এই পাঠটিত আছে যে কেনেকৈ ভাৰত আৰু পাকিস্তান বিভাজন ঘটিছিলে আৰু বিভাজনৰ পৰিণতি আৰু কেনেদৰে হৈছিলে এই বিষয়ে ইয়াত ধুনীয়াকৈ আছে। তাৰোপৰি আন এটা গুৰুত্বপূৰ্ণ বিষয়ও এই পাঠটিত অন্তৰ্ভুক্ত কৰা হৈছে, এটি হৈছে ৰাজ্যৰ পুনৰ্গঠনৰ আয়োগ আৰু ইয়াৰ পৰামৰ্শসমূহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কিনো সেই বিষয়ে আলোচনা কৰোঁ। এই প্ৰশ্নটো খুবেই বহুত বেছি ইম্পৰ্টেণ্ট। স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা। 2টা প্ৰত্যাহ্বান, এটা হৈছে ৰাজশাসিত ৰাজ্যসমূহৰ ভাৰতবৰ্ষৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান, ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ পুনৰ্গঠনৰ বেলিকা হোৱা প্ৰত্যাহ্বান। এই 2টা বিষয় লৈ পেলাই তোমালোকে অলপমান বহলাই লিখিব লাগিব। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়, সেই প্ৰশ্নটো হৈছে ভাৰত বিভাজনৰ পৰিণতিসমূহ বা ফলাফলসমূহ আলোচনা কৰা। এইটো 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰ, যিহেতু আমি ইয়াত 6টা পেৰেগ্ৰাফ লিখিব লাগিব। প্ৰথমতে এটা ইন্ট্ৰডাকশ্যন, তেনেকৈ 1, 2, 3, 4টা পেৰেগ্ৰাফ, 5টা পেৰেগ্ৰাফ আৰু 6টা পেৰেগ্ৰাফ আৰু লাষ্টত এটা সামৰণি। তাৰপিছতে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰাজ্য পুনৰ্গঠন আয়োগ কি? ইয়াৰ প্ৰধান পৰামৰ্শৱলীসমূহ কি আছিলে? এই প্ৰশ্নটো তোমালোকৰ কেতিয়াবা 2 নম্বৰৰো দিব পাৰে, ৰাজ্য পুনৰ্গঠন আয়োগৰ পৰামৰ্শৱলী 2টা লিখা বুলি, আৰু কেতিয়াবা 4 নম্বৰ আৰু আন কেতিয়াবা 6 নম্বৰো আহিব পাৰে। সেই ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ উত্তৰটো সদায় তোমালোকে 6 নম্বৰেৰে মনত ৰখাৰ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম তোমালোকক বেলেগ এটা চেপ্টাৰৰ সৈতে। ধন্যবাদ।